So hello my dear friends, namaskar, good morning and welcome to my new vlog. So guys, আহিছো মই ঘৰলৈ কালি আৰু কি কৰিম আৰু পুৱাই পুৱাই উঠি গা পা ধুৱাই নাই ধুম আৰু লাহে লাহে পিছে ৰাতি ইমান জোৰে বৰষুণ আহিছে নহয় আমাৰ বোলে মিৰ্জাত একদম বানপানী হৈ গৈছে মানে ফ্লাড হৈ গৈছে পানী হৈ গৈছে আৰু এখন গাড়ী বোলে নালাটো উটি গৈছে আৰু গাড়ীখনৰ ভিতৰত বোলে এজনী বয়সস্থ মহিলাও সোমাই আছিলে শুনি পেলাই বৰ বেয়া লাগিছে এতিয়া মহিলাজনী কি হল নাজানো বাৰু ভালে থাকিলে ভাল আৰু ন যিয়ে নহওক বাৰু বলক মাৰ বাৰীখনকে দেখাও মা বাৰীখন ধুনীয়াকে সজাই ৰাখিছে মানে সো মোৰ নিচিনাকে মাৰো চখ মানে মাৰ পৰা আহিছে মোৰ তাতে চখটো একচুৱেলি এই যে গাৰ্ডেনিঙৰ চখটো মা ধুনীয়াকে বাৰীখন সজাই ৰাখিছে আমাৰ বাৰীখন একদম বিভিন্ন ধৰণৰ গছ গছনিৰে ভৰি আছে বলক দেখুৱাম আপোনালোককো বাৰীখন মাৰ Let's go. এইডাল ফিৰিঙি জলকীয়া দেখিছেনে লংকাপতি বুলি কওঁ আমি লংকাপুৰি জলকীয়া মস্ত জ্বলা লাগে আৰু মই খাই পেলাই বিৰাট ভাল পাওঁ কিন্তু এইডাল নহয় এইডাল হেৰি বন বগৰীৰ গছ আম আছেনে নাই গছত বহুত আম লাগিছিলে আৰু বহুত মিঠা মিঠা আমবিলাক মাৰ নেমু টেঙাবিলাক চোৱা একদম কাজি নেমু আৰু ৰসেৰে ভৰা গুটি নোহোৱা চিডলেছ লেমন কাজি লেমন বহুত লাগি আছে আৰু এইখন মাৰ চানিত কি লাগি আছে চাওঁ ৰ চিঙো কিবা কিবি লাগি আছে বাৰু পিছত দেখাম মধুৰিআমবিলাক পকা নাই এই ওপৰত সেইটো তিয়হ আছে খাবলৈ মজা হৈছে এই তিয়হটো আৰু এইকেইটা বিধানৰ কাৰণে ৰাখিছে মানে চাগে কঁঠালকেইটা দেখাবলৈ পাহৰিছো ৰ'ব এইয়া কঁঠাল চাওক কঁঠাল আধা মা বিক্ৰী কৰিলে আৰু ইয়াতে আছে আধা আজি কঁঠাল খাব লাগিব আজি এইবিলাক কঁঠাল আছে তাতে পিছে এইডাল ইমান সোৱাদ নালাগে এইবিলাক মা কিবা বনাই থৈ দিছে কিহৰ বা পুলি কিবা কিবি পুলি বনাই থৈ দিছে এইবিলাক চেগুনৰ গছ আছে আমাৰ পুখুৰীটো ভৰিয়ে গৈছে একদম পুখুৰী ভৰি গৈছে তাক আমাৰ পুখুৰীটো এইটো জংগল হৈ গৈছে মই যেতিয়া সৰু থাকো নহয় বাবাই মানে মোক ৰাতিপুৱাই পুৱাই ইয়াতে এবাৰ যদি নানে পুখুৰী পাৰলৈ বোকাত উঠাই তেতিয়াহ'লে মই ভাত চাত একো নাখাওঁ কান্দো মানে তো ৰাতিপুৱাই বোকাত উঠি পেলাই বোকাত উঠাই পেলাই মোক পুখুৰী পাৰলৈ অনাটো পুৰা ৰুল আছিলে বাবাৰ বাবা আমাৰ কলিজা বাবা যাতে আছে ভালে থাকক সেইটোৱে কামনা কৰো সজিনা দিছে মা নতুন ইয়া সজিনা চেগুনটো ঢেৰ চেগুন আছে আৰু এই দুডাল চেগুন মোৰ বিয়াত কাটিছিলে এই দুডাল আৰু এই দুডাল মানে একদম বুঢ়া চেগুন আছিলে এই দুডাল কাটি মোৰ বিয়াত ফাৰ্নিচাৰ বনাইছিলে একদম 30 বছৰ মান পুৰণা চেগুন আছিলে আৰু মধুৰিআম পকা নাই এইডালো এইবিলাক গছ আছে কিবা কিবি আম কঁঠাল জাম চেগুন নাযাওঁ আৰু ইফালে বহুত জংঘল আৰু ইফালে হাতী আহে আমাৰ ইফালে বাৰী চাৰী বেৰা চেৰা ভাঙাই আছে কিজানি দিবই পৰা নাই সদায় হাতী আহে সেইকেইডাল কঁঠাল কেইডাল মানে কঁঠাল কেইডাল লৰাই সুৰেৰে মানে সৰাই খাই বোলে কঁঠালবিলাক এইবিলাক নেমু আমাৰ এইবিলাক নেমু দেখিছে কিমান ডাঙৰ নেমু লাগি আছে মাটিতে পৰি আছে ইমান ডাঙৰ সব কাজি নেমু
মধুৰিআমডাল মাজে মাজে পকিছে, খাব লাগিব। এইডাল মধুৰিআম মোৰ তাতেও আছে, মই নিছিলোঁ মাৰ পৰা। সেইদিনা খালেও খাই আছোঁ, মানে বৰ টেষ্টি, মিঠা মিঠা একদম। এইডাল গোল নেমু, এইডাল গোল নেমু বহুত লাগি আছে, গোল নেমু। এইডাল ওলকচু, বৰ ভাল লাগে ওলকচু খাই, খাবলৈ মন গৈছে। এইডাল গোল কচু, এইবিলাক গোল নেমু, এইডাল আম, এইডালো আম, এইডালটো বেৰীৰ গছ, ৰাছবেৰী নেকি, নুনিৰ গছ। এইবিলাক নেমু, এইবিলাক নেমু নেমু নেমু, এইবিলাক নেমু, এইবিলাক কিবা কিবি পুলি আছে মাৰ। এইবিলাক গোল নেমু আছে, কাজি নেমু আছে, নেমুটো ঢেৰ আছে। সেয়া গোল নেমু, কাজি নেমু, যি লাগে চব আছে। এইবিলাক গোল নেমু চব। এয়াই আৰু বাৰীখন আমাৰ। ইয়াতে কিবা দিছে মা, ৰঙালাও দিছে। এতিয়া এডাল পানীলাও আছিলে কেইদিনমান আগতে, বহুত পানীলাও লাগিছিলে। এইডাল নেমু পকি পকি আছে, নেমুবিলাক দেখিছেনে? নেমুবিলাক পকি আছে, ছিঙিব লাগিব আজি নেমু কেইটামান। ছিঙাকে মই একো অনা নাই, এবাৰ আনোগৈ। জলকীয়া চলকীয়াও ছিঙো, এইডাল মস্ত জ্বলা। মাৰ পৰা পুলি নিব লাগিব মই ৰুবৰ কাৰণে। সেয়াই আৰু, এইবিলাক মালভোগ কল, তামোল, আৰু এইডাল ডালিমৰ গছ, বহুত ডাঙৰ ডাঙৰ ডালিম লাগে এইডালত। হ'ব দে, এইকেইটা খাই নাছিলো। এইটো দেখিছেনে, পুৰঠ হৈছে, বুঢ়াই হ'ল। এইটো কিবা কেনে ধৰণৰ হৈছে পাত। এইয়া কিমান কেইটা জিকা পালো দেখি। পোকে ফুটাইছে নেকি, এইটো চিঙিবা ফুটাইছে। সিহঁতেও চিঙো, খাবলৈ মজা হৈছে এইটো। এইটো এটা মস্ত এটা জিকা, লম্বা। তিয়হ লাগি আছিল ৰবা, পচিল তিয়হ। সেই ওপৰতো লাগি আছে, লগ নাপাওঁ নহয় কেইটামান। দেখিছেনে কিমান বিলাক চব্জি পালো, মজা মজা একদম ফ্ৰেছ ফ্ৰেছ অৰ্গেনিক চব্জি। নাই কিমান চব্জি পালো। এইবাৰ নেমু আনো ৰ দুটামান, ডাঙৰ ডাঙৰ নেমু। সেইফালে চিঙো ৰবা, বেছি নিচিঙো দে। জলকীয়া চিঙো, ইয়াতে আছে। এইডাল জলকীয়া কি মস্ত জ্বলা, তামাম জ্বলা এইডাল। কিমান ডাঙৰ ডাঙৰ নেমু দেখিছেনে? কি বনাই আছা? থুম ৰ, চগাই যেতিয়া চাহ খাওঁ, এয়া সান্দহ গুড়ি আৰু এয়া চাহ। খাবা এইটো? মই খালো দে, নালাগা হৈছে। গাড়ী গাড়ী নহয়, এইটো মোৰ চুলিত মাৰা ক্লিপ। মুনু থৈ দিছে নহয়, গলুৱে ছাগলী কেইটাৰ নাম। মুনু মুনু কি খাইছা? পানী
কঁঠালৰ পাত খাই বৰ ভাল পাই চাগে ন ছাগলী? ফেভৰিট নেকি? এইকেইটা গছৰ ন? কিমান ডাঙৰ এইটো? বগা কঁঠাল খাওঁ। নহয় হাফ বইল কৰি। সানিব নালাগে, এনেকে পিচ পিচ কৰি দিলে হ'ল। পিঁয়াজ জলকীয়া দি খাব খুৱাবহি মাছক। वाओ यार कटहल तो देखो, वाह टेस्टी टेस्टी यम्मी यम्मी लग रहा है। পেলালি তই গোটেই কেইটা নাই আৰু সেইকেইটাও পেলালা। খাওঁ কি মজা কো। হা চপৰি খাই বিৰাট ভাল পাওঁ। মিঠা নে টেঙা? मीठा ना कर बढ़िया मीठा। हाथ खान होगा। देखो गाइस हम लोगों का फिल्टर लगा दिया है। जो जिका भाजी पिटिका दिছো, आलू पिटिका, कঁঠালৰ গুটিও আছে আৰু দাইল। এইৰে বা ভিডিও করে দি এই সা উঠালো টিংটি টিংটি সা মাছ সৰুচোন মাছটো খাম তাকে ইয়াতে থাক। আজা ইমান সৰু পুৰি খাম নেকি? কটাই ভাজি খাম। জান কি কৰি আছা? কিমান গেম খেলা তুমি? কি গেম এইখন? জিকে 5 জিকে 4 জিকে 4 কি নহলে দিয়াচোন এটা খোৱাচোন, খুলি দিয়াচোন, মোক খুলি দিয়াচোন চাওঁ এটা। খোৱা কেইটামান। মাছ মাৰিবলৈ গৈছিলো নহয়, নাপালোৱে ডাঙৰ মাছ। সৰু সৰু 3টা সমান কাপৰ পোৱালি পালো আৰু মই বহুত বাই নাথাকিলো আৰু আহিলো। এখন ট্ৰেডমিল আৰু চাইকেলো এখন আছে সেইখন। তো গাইজ খানা খাওঁ এতিয়া, দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিম আমি। বাবা 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 গাছ খাম দেই, বাঁহৰ গাছ খাম। Jangan anda moda. Let's solve the सो फ्रेंड्स आज का ब्लॉग इतना ही था। आई होप आज का ब्लॉग आप लोगों को पसंद आया होगा। अगर पसंद आया तो प्लीज लाइक कर देना, चैनल को सब्सक्राइब कर देना। मिलते हैं नेक्स्ट ब्लॉग में, तब तक के लिए बाय बाय फ्रेंड्स, थैंक यू सो मच फॉर वॉचिंग, बाय।